guys, so welcome back to my YouTube channel Anjana's vlog. तो guys কেনেকুৱা আছে আপোনালোক সকলে আশা কৰো আপোনালোক সকলে ভাল আৰু ময়ো বহুত ভাল আছো guys যোৱা ভিডিঅ'ত মই দিছিলো মই মেকআপ সেট অৰ্ডাৰ কৰিছিলো যোনটো মিশোৰ পৰা তো এইবাৰ মানে মই মেকআপ সেট অৰ্ডাৰ কৰা নাই এইবাৰ মই অৰ্ডাৰ কৰিছো মিশোৰ পৰা তিনিটা খাৰি তো চাও আজি খাৰিবিলাক কেনেকুৱা আহিছে কিন্তু মই আনবক্সিং আগতে কৰিছো guys ভালো লাগিছে সেইকাৰণে মই চিলাবৰ কাৰণে দিছো আজি আপোনালোকক মানে মই পিন্ধি কেনে দেখুৱাম কেনেকুৱা লাগিছে মোক ক'ব কমেন্ট কৰি পেলাই তিনিযোৰ দিছো সেই তিনিটা মানে পিন্ধি পেলাই আপোনালোকক দেখাম আপোনালোকে চাই পেলাই প্লিজ মোক কমেন্ট কৰি পেলাই জনাব ভাল লাগিছে নে বেয়া লাগিছে না হক আমি খাৰিবিলাক চাও তো গাইস ফাৰ্স্ট দেখুৱাম আপোনালোকক এয়া খাৰিটো চাও স্ক্ৰিনত আপোনালোকে চাব পাৰি আছে এইটো খাৰিটো হয় এয়া पूरा सिलिकर खारी है गाइस ये खारी मैं मजते बहुत ट्रेंडिंग आছিলে मैं आगतो लैसो एटा बाट इबार एटा पिंक कलर ऑर्डर दिसु साउ या किंतु सर कापुरটো गाइस এই কাপুৰটো যোনটো আছে নখ লাগিলে বা কবাত খুসা লাগিলে মানে এনেকুৱা সব এনেকুৱা ঘৰলৰ হৈ যায় কাপুৰটো ফুটা বিলাকত টান লাগিলে কাপুৰ এনেকুৱা হাতছাপ হৈ যায় ইয়া गाइस एटू है आमार एक नम्बर खारी यातो गाइस ब्लाउज पीस आछे जोंटो मैं सिलाबो कारणे दिसु मैं यात आना नाइका एटू हल खारी किंतु गाइस एटू खारी मैं किमानत आनिसु जाने एटू खारीर दाम है आपनार 207 टका मैं 207 टकात पाइसु এই খাৰিটো মানে সেল আছিলে সেই কাৰণে এনে হলতো এটুৰ দাম 300 350 টকাত পাবো আপোনালোকে কিন্তু মই পাইছো 207 টকাত तो गाइस एटू है नेक्स्ट खारी जोंटू ভাল লাগিছিল দেখাত মানে তাতে ইমান ধুনিয়া লাগিছিল ফটোত চাও আপোনালোকে স্ক্ৰিনত চাও কি ধুনিয়া লাগিছিল বাট ওচৰৰ পৰা মানে ইমান একো খাস লাগা নাই যেনিকুৱা তাত লাগিছিল তাত দেখি পেলে মানে লাগিছিল পিন্ধিলে বহুতে ভাল লাগা হ'ব কিন্তু ইয়াত ইমান ভাল লগা নাই চাও ইয়াৰ যোনটো গাইস ব্লাউজ পিস আছিলে নহয় ब्लाउज पीस तो मुझे इमान ভাল लगा नाছিলে कारण मैं हेतु सिलाবৰ কাৰণে দিয়া নাইকা ইয়াত লগত মই মানে বেলেগ ব্লাউজ পিস পিন্ধিম আজি যোনটো ঘৰতে আছে ঘৰতে পিন্ধিম বাকি যেতিয়া কবাত গলে পিন্ধিম তেতিয়াৰ কাৰণে মই বেলেগ ব্লাউজ অৰ্ডাৰ কৰিব লাগিব তো এতিয়া বৰ্তমান এটু খাৰি চাও স্কিনত থকা ফটোৰ লগত অকমান মেচ কৰে বেছি নকৰে তো এইটো খাৰিটো মই পাইছো আপোনাৰ 280 পাইছো এই খাৰি गाइस एटू खारिও হৈ গল আৰু এবাৰ হল দুটা খাৰি গল আমাৰ এতিয়া আছে 3 নম্বৰ খাৰিটো তো গাইস এইটো হল আমাৰ 3 নম্বৰ খাৰি যোনটোৰ দাম আছিল 268 চাওক স্ক্ৰিনত চোৱা ফটো দি পেলে আপোনালোকে চাব পাৰে এইটো খাৰিটো হয় তাত থাকাটো কিন্তু তাতে পিন্ধোতে বেছি ধুনিয়া লগা হৈছে আৰু ইয়াত ইমান ভাল লগা নাই তাত বেছি মানে ধুনিয়া লাগিছে কাৰণে মা বহুত পছন্দ কৰিছিলে খাইটো তো মোক কৈছিলে অৰ্ডাৰ কৰি দিব কাৰণে তো অৰ্ডাৰ কৰাৰ পিছত যেতিয়া আহিছে দেখি পেলে মা কয় কি ইমান মানে মোক ভাল লাগা নাই এইটো খাইটো এতিয়া তাত বেছি ভাল লাগা আছিল ফোনত বাট ৰিয়েলি ইমান ভাল লাগা নাই কালাৰটো গাইস মই পিন্ধাৰ পিছত আপোনালোকে ক'ব কেনেকুৱা লাগিছে খাইটো চাও ডাঙৰ এনেকুৱা ফুল আছে ইয়াত तो गाइस আজি এইগিটা খাৰি আছিল আপোনালোকক দেখাবৰ কাৰণে এতিয়া মই এইবিলাকক পিন্ধি পেলে ট্ৰাই কৰি পেলে চাম মানে মোৰ গাত কেনেকুৱা লাগে দেখাত ভাল লাগে নে কামৱালীৰ দৰে লাগে খাৰিবিলাক দেখি তো হেনেকুৱাই লাগি আছে কি একদম মানে লাগা নাই যে পিন্ধিলে মানে ভাল দেখা যাব তেন্তে পিন্ধাৰ আগতে মই আপোনালোকক জনাই দিও কি আপোনালোকে যোনটো মোৰ আগত দিয়া ভিডিওটো মেকআপৰ ভিডিওটোত মানে ইমান মোক সাপোৰ্ট কৰিছে ইমান কমেন্ট কৰিছে তো বহুত ভাল লাগিল আপোনালোকৰ এইবিলাক মৰম চাই পেলাই তো এনেকুৱা আগলৈ মোক সাপোৰ্ট কৰি থাকিব যেন মই আপোনালোকৰ কাৰণে এনেকুৱাই ভিডিওবোৰ লৈ আহিব পাৰো কাৰণ আপোনালোকৰ সৰু লাইকে আমাক বহুত উৎসাহ যোগায় ভিডিও বনাবৰ কাৰণে তেন্তে বলক মই ফটাফট বেছি কথা নকৈ পেলাই খাৰিবিলাক পিন্ধা ষ্টাৰ্ট কৰো रामधेनु हो खतुरंगी रंगेरे बुकुत
होते भी অভিমানী রে কিনো কই গোপনে তুমিও শুনা না নীরবে বহিমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা না চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা নাই এবাৰ খোজে খোজে থাকিব মন তো গাইজ এইটো হয় মোৰ ফাইনেল লুকটো চাই পেলাই জনাব কেনেকুৱা লাগিল। এই চাওক, ফাৰ্ষ্ট এই পিংক শাড়ীটো পিন্ধিছোঁ মই। এইটো বহুত স্লিকৰ হয় গাইজ। এইটো পিন্ধি পেলাই আপোনালোকে মন্দিৰ চন্দিৰ গ'লে মানে বহুত বাচিব লাগিব। ধূপ চুপ লাগি গ'লে মানে একদম পুৰি যাব পাৰে। আৰু নিজৰ নখো যদি লাগে বা ক'ৰবাত খোচা যদি লাগে একদম মানে ফাহি যায় কাপোৰটো। হওক, আমি 2 নম্বৰ ড্ৰেছটো পিন্ধোঁ। এক হৈ ৰং সদায় তো গাইজ এইটো আছিলে মোৰ 2 নম্বৰ লুক। আৰু আই শ্বেডোটো মই পূৰা খাড়ীৰ লগত মিক্স কৰি পেলাই লগাইছোঁ। চাওক, পূৰা খাড়ী কালাৰৰ মিক্স কৰি পেলাই লগাইছোঁ। গাইজ এইটো আছিল 2 নম্বৰ লুক। আৰু এইটো শাড়ী মোৰ বহুত ভাল লাগে, বহুত হালকা হয়, লাইট হয়। চাওক ডিজাইনবিলাক একদম হালকা আৰু লাইট হয়। তো আপোনালোককো কোনটো শাড়ীত মোক বেছি ভাল লাগিছে প্লিজ কমেণ্ট কৰি পেলাই ক'ব। কিন্তু তো গাইজ বাকী দুটা শাড়ীত কেনেকুৱা লাগিছে মই নাজানো, কিন্তু এইটো শাড়ীটো পূৰা গেৰেণ্টি দি ক'ব পাৰোঁ কামৱালী বাই লাগি আছে। শিলা দিদিৰ ভিডিঅ' চাইনে আপোনালোকে? চাওক, টেকেব্ৰিক চেনেলত যে দিয়ে, এয়া তাইৰ শাড়ীৰ নিচিনা লাগি আছে। আৰু লাগি আছে মই এই শাড়ীটো পিন্ধি পেলাই কাৰোবাৰ ঘৰত কাম কৰিবৰ কাৰণে যাওঁ, মানে সেনেকুৱা লাগি আছে। চাওক, সপোনতো পৃথকতো তুমি তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি তুমি জানা। তো গাইজ মইতো শাড়ী পিন্ধিব একদমেই নাজানো, কিন্তু যেনে তেনে পিন্ধিছোঁ কাৰণ মাক শুই আছে। তো গাইজ আইফ্ল' বেমাৰটো ইমানেই বাঢ়িছে, মানে মাৰ হৈছে, ভণ্টিৰো হৈছে। ভণ্টি স্কুলত গৈ থাকে আৰু ভণ্টিৰ ফ্ৰেণ্ডছবিলাকৰ সকলোৰে হৈছে। তাৰ পৰা এতিয়া ভণ্টিৰো হৈছে। ভণ্টিৰ ঘৰত অহাৰ লগে লগে নেক্সট দিনা আমাৰ মাৰো হৈছে। তো আইফ্ল' বেমাৰটো গাইজ ইমানেই মানে বাঢ়ি আছে, বহুত বাঢ়ি আছে। তো আপোনালোকক কওঁ, আপোনালোকে সকলোৱে সাৱধান থাকক। আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে তেনে ল'ৰা ছোৱালীকো স্কুল যোৱাৰ সময়ত অন্য ষ্টুডেণ্টৰ বস্তু ল'ব নিদিব। মানে যেনেকুৱা ধৰি লওক ৰুমাল, কাৰোবাৰ ৰুমাল লৈ লয়, কিছুমানে লৈ পেলাই। এতিয়া গৰম দিন আহিছে, গৰমত যি ঘাম আহে সেই ঘামবিলাক মুচিবৰ কাৰণে বেলেগ ষ্টুডেণ্টৰ ৰুমাল ইউজ কৰে বহুতে। কিন্তু সেই ৰুমালত যদি এই আইফ্ল'টো হৈছে, আইফ্ল'টো চকুৰ পৰা বৈ অহা পানী হওক, তাৰ চকুৰ লেতেৰাবিলাক হওক, যদি ৰুমালটো অকণমানো লাগি থাকে তেনে আপোনাৰ ল'ৰা ছোৱালী যদি সেইটো ইউজ কৰে তেনে আপোনালোকৰো হ'ব পাৰে। অকল ল'ৰা ছোৱালী বুলি নহয়, ডাঙৰৰো হ'ব পাৰে। তেনে আপোনালোকেও বাচি থাকক, অন্য মানুহৰ বস্তু ইউজ নকৰিব, নিজেও নকৰিব আৰু বেলেগকো কৰিব নিদিব। আৰু বেছিকলি বাচ্ছাবিলাকৰ কাৰণে, কাৰণ যোনবিলাক ষ্টুডেণ্ট হয় সেই বাচ্ছাবিলাক বেছি স্কুলত যায়, বেছি মিল প্ৰীতি থাকে, সিহঁতৰ অনবৰত খেলা ধূলা চলিয়ে থাকে। তো সিহঁতে বেলেগৰ বস্তু ইউজ কৰে। তেনেহ'লে আপোনালোকৰ ল'ৰা ছোৱালীকো বুজাব আৰু ভালকৈ ৰাখিব যেন আইফ্ল'টো সিহঁতৰ পৰা দূৰতে থাকে। তো গাইজ অনলাইনৰ বস্তুবোৰ পিন্ধাতকৈ দেখাত বেছি শুৱনি আৰু ধুনীয়া লাগে। কাৰণ মোবাইলত যিমান ধুনীয়া লাগে নহয় শাড়ীবিলাক,
কিন্তু পিন্ধাৰ পিছত একদমে মানে বেকাৰ লাগে। চাওক আপুনি নিজে চাওক, মোবাইলৰ ফটোখন চাবচোন, কালাৰটো কি ধুনীয়া হৈছে আৰু ইয়াতে চাওক অহাৰ পিছত কেনেকুৱা হৈছে। কিন্তু মই শাড়ীবিলাকৰ ব্লাউজবিলাক চিলাব দিছোঁ, সেইকাৰণে মই মানে পিন্ধা নাই। তো ব্লেকটোতো দিয়া নাছিলোঁ, তো সেইকাৰণে এইটো মই বেলেগ শাড়ীৰ ব্লাউজ মেটচ কৰি পেলাই পিন্ধিছোঁ এতিয়া যেনে তেনে। তো গাইজ ইমান ধুনীয়া শাড়ী উৰি পিন্ধি লৈছোঁ ন, এতিয়া মন গৈ আছে অকণমান ডেন্স কৰোঁ, কাৰণ শাড়ী পিন্ধিলে অলপ মন যায় নাচিবৰ কাৰণে। কিন্তু এইটোতো শাড়ীটো একদম ভাল লগা নাই, যদিও শাড়ীত দেখি নাচাব, ডেন্সটো চাব। মনটো গৈ আছে অলপমান ডেন্স কৰোঁ, কিন্তু কি কৰিম, লাজো লাগে, কোনোবাতো নাই ওচৰে ওচৰে। আহক कहाँ से आते हैं ये? তো গাইজ আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। আপোনালোকৰ কাৰণে মই ইমান কষ্ট কৰি ভিডিঅ'বিলাক আনি থাকোঁ আৰু আপোনালোকেও মোক বহুত ছাপোৰ্ট কৰি থাকে। তো গাইজ আশা কৰোঁ কি আগলৈ এনেকুৱাই ছাপোৰ্ট কৰি থাকিব। আজি যিহেতু মোৰ 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল, যেন 1000 ছাবস্ক্ৰাইবাৰ বহুত সোনকালে যেন হৈ যায় আপোনালোকৰ কাৰণে। তো গাইজ সেইকাৰণে মোক বহুত ছাপোৰ্ট কৰক, যেন ময়ো এনেকুৱা আৰু নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিব পাৰোঁ। কাৰণ আপোনালোকৰ এটা লাইক আৰু কমেণ্টে আমাক বহুত উৎসাহ জগাই আমাৰ ভিতৰত, যেন আমি নতুন ভিডিঅ' আপোনালোকৰ কাৰণে আনিব পাৰোঁ। তো গাইজ এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় মোৰ, কেনেকুৱাকৈ মই ডেক'ৰেশ্যন কৰি পেলাই মানে আজি আপোনালোকৰ মাজত আহিছোঁ। তো প্লিজ গাইজ ছাপোৰ্ট কৰক আৰু মোৰ ভিডিঅ'বিলাক যেন চবকে শ্বেয়াৰ কৰি থাকক, যেন চেনেলটো অকণমান আৰু আগুৱাই পেলাই যায়। তো গাইজ 3টা শাড়ী পিন্ধিছিলোঁ, 3টা শাড়ীৰ ভিতৰত মানে কোনটোত আটাইতকৈ মোক ভাল লাগিছে সেইটো প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব কিন্তু। আৰু লগতে যিসকলে নতুন মোৰ চেনেলটো আহিছে আৰু ফাৰ্ষ্টবাৰৰ বাবে যোনে নতুন মোৰ ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। তেতিয়াহ'লে গাইজ আজিৰ ভিডিঅ' আমি ইয়াতে এণ্ড কৰিম, বেছি লং নকৰোঁ। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম। বাই বাই।